বকি বকি ছোৱালীৰ পাবলৈ মহিমা যাবলৈ মন যায় বন্ধু নাগালেণ্ড কহিমা ঘামতিতা কঁকালটিয়ে কৰে হিয়ামনি চকুত চকুত পৰিলে। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল নীল সমুদ্ৰ অফিচিয়েললৈ। যোৱাবাৰ ভিডিঅ'টোত আপোনালোকে ইমান মোক সঁহাৰি জনোৱাৰ বাবে অশেষ ধন্যবাদ। এইটো তাৰে পৰৱৰ্তী ভিডিঅ'। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তাৰ লগত কি জড়িত হৈ আছিলে, আমি কোন ঠাইলৈ গৈ আছিলোঁ, সেই সকলোবোৰ দেখিব। আমি কি কি খাইছিলোঁ তাকো দেখিব আপোনালোকে। আৰু ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, সকলো দেখা পাব। কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক আগলৈ যোৱাত সহায় কৰিব। শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কিবা ভুল ক্ৰুটি ৰৈ গ'লে আপোনালোকে কমেণ্টছত জনাব, কেনেকুৱা ধৰণে কৰিলে আৰু ভাল হ'ব। তাকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, সাহস দিব। ধন্যবাদ। এয়া আহি আমি জেগা পাইছোঁহি। আমাৰ বিদ্যুৎদাই অলপ ফটো মাৰি লৈছে। ইমান ধুনীয়া ঠাই। বহুত পাহাৰ আহি আছোঁ। অলপ পিছল খালে পৰিলোৱে আৰু অলপ পিছল খালে পৰিলোঁ। অলপ আপোনালোকে চাই থাকিব শেষলৈকে কি হয় আৰু আমি খাবলৈ কি কি আনিছোঁ সকলোবোৰ দেখি পাব। এতিয়া আমি পৰিছিলোঁ অলপ। এতিয়া আমি হেৰি হৈছে, এইটো ছাইডো যাব পাৰি, কিন্তু এইটো ছাইড অলপ দূৰ হৈ যায়। ইমান দূৰলৈ নাযাওঁগৈ আমি, সদ্যহতে আমি এইখিনিলৈ যাম। এইখিনিলৈ যাম। এইবিলাকৰ পৰা অকণমান যাব লাগিব আমি। সেই শিলগুটিখিনিত বহিমগৈ, সৌখিনিত বহিমগৈ। এইডোখৰ আমাৰ সেই সুন্দৰ ঠাইডোখৰ। কিমান সুন্দৰ ঠাই। এইফালে আহক, লেফ্ট ছাইড ঘূৰক, লেফ্ট ছাইড। এই আমাৰ আৰু সৈন্য বাহিনীসকল আহি আছে। এইয়া এইটো মানে ভাগৰত কি কি হৈছে ক'ব পৰা নাই, মানে নাচ গান চব হৈছে মানে। ৱাটাৰফল সেইটো ঘূৰি আছে সৰু সৰুকৈ। আৰু ডাঙৰ চাবলৈ গ'লে এইটো ছাইডে আছে, এইটো ছাইডে আমি বহুত দূৰ যাব লাগিব, নাযাওঁ। আৰু অন্য প্ৰাণীখিনি আহিছে নাই? পানীৰ ৰং চক ইমান ধুনীয়া, ইমান ওখ পাহাৰ। পানীখিনি আহিছে নাই? এয়া আমাৰ বেগ। এতিয়া আমি লাহেকৈ ষ্টাৰ্ট দিম। মজা, সাবা
ইয়াত আপোনাৰ পলিউশ্যন নাই Yes, no pollution. পলিউশ্যন খুব ধুনীয়া আৰু কিবা এটা কৈছ কি ক'ম আৰু একদম মজা লাগিছে খালি ভয়ো লাগিছে অকণমান সাপ চাপ ওলাই নেকি একদম মস্তি মজা আহক এনজয় কৰক খুব মস্তি অনুভৱ কি নিজৰ গানটো শুনিবলৈ তুলিলৈ চাইছো কিবা এটা কৰিব পাৰোঁ নি বুলি হে পৰা যাব অঁ পৰা যাব ভাগৰ লাগিলে হে হে বেছি বেছি পানীত যাব নালাগে পানীত গ'লে কি হয় এইয়া ফটো পোষ্ট ৰান্ধনি এয়া খাই আছে মাজা এইফালে ঘৰলৈ যাবলৈ টেনশ্যন মাজা এওঁ গানত মগ্ন হৈ গৈছে কাৰণ এনেকুৱা ফিল এটা পাইছে ফিল এটা পাইছে কাৰণ ইয়াতে খুব ধুনীয়া মানে এটা মানে পানী ঝৰ্ণা সৰু ঝৰ্ণা আৰু এইটো কুলু কুলু বৈ আছে আৰু তাৰ ভিতৰতে এটা সংগীত লগাই লৈছে আৰু সেই সংগীতৰ তালে তালে সুৰে সুৰে অঁ সুৰে সুৰে মানে ফিল এটা লৈ আছে মই বহুত ভোকত আছোঁ ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্টো কৰা নাই মই কাৰোলৈ চোৱা নাই কাৰোলৈ চোৱা নাই মই অকল ভাত খাইছোঁ আজি মানে 2 টাইমছ লৈছোঁ 3 টাইমছ হ'ব পাৰে যদি চব্জি থাকে আৰু খাই দিম বেয়া ভোকত আৰু বেয়া ভোকত বোলে বোলে ভাত আমি কালি দিনতে খোৱা ৰাতিটো ফ্ৰাইড ৰাইছে খাইছোঁ মই কিন্তু এতিয়ালৈকে দুবাৰ খালোঁ ফ্ৰাইড ৰাইছো খোৱা নাই এইটো ছেকেণ্ড টাইম হয় নাই খোৱা বুলি নহয় নেখাওঁ বুলি কৈছে অঁ কিবা কিবি আছে আপোনালোকক দেখুওৱা নাই সেইখিনি আমি মনে মনে খাম বাৰু দেই পাহাৰীয়া মই সৌভয়া মৰে তই পাহাৰীয়া মই সৌভয়া মৰে তই পাহাৰী আমি আহি আহি এতিয়া যাব লৈছোঁ এখন অ'টো পাইছোঁ দাদা ধন্যবাদ কৈছোঁ দেই ধন্যবাদ দাদা আমি অ'টোখন পাইছোঁ গাড়ী বহুত দূৰত আছে দেই বহুত দূৰত আছে আমি এখন আছে অঁ আমি পাইছোঁ যে আমি বহুত ধন্যবাদ বহুত ধন্যবাদ আমি এয়া এতিয়া অ'টোত আগবাঢ়িছোঁ সেয়া ট্ৰেইনৰ এইকেইটা এইটো ইঞ্জিন বনাই আছে আৰু সেইটো ডবা আমি উঠি আছোঁ অ'টত ফিল কেনেকুৱা
কেনে ভাগৰিলে নি মজা এই ৰূপমে ড্ৰাইভ কওঁ বুলি কৈছে কিন্তু দেই এই ৰূপমক ড্ৰাইভ দিব নোৱাৰি ড্ৰাইভ কওঁ কৈছে নিদিয়ে নিদিয়ে না ড্ৰাইভ দিব নিদিওঁ